নমস্কাৰ, আপোনালোক সকলোকে ধৃতিছ ডায়েৰীৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি সপ্তমী আৰু আজি আমি আহিছোঁ ইয়াত পুথিমাৰী দুৰ্গা মন্দিৰত। এয়া বহুত বছৰ আগতে ইয়াত আহিছিলোঁ এবাৰ বাৰ লগত, আৰু আজি আহিলোঁ। সঁচাকৈ ভাল লাগিছে আৰু এয়া আৰতি দি আছে, পূৰা আৰতিৰ সময়ত আমি আহি পাইছোঁ। ইয়াৰ পিছত আমি মেলাৰ ফালে আহিলোঁ আৰু কিতাপৰ দোকানত সোমাইছোঁ। চাওঁ কি ল'ব পাৰোঁ। ৰঞ্জু হাজৰিকাৰ এই 3খন কিতাপ কিনিলোঁ। আজিকালি বেছিভাগ গানেই যিহেতু ৰিমিক্স, তাতেও পূজাত ৰিমিক্স গান এটা ডাঙৰকৈ বজোৱা আছিল, যাৰ বাবে আমি কৈ থকা কথাখিনি স্পষ্ট হোৱা নাই বাবে মই মিউট কৰি দিলোঁ। তাৰপিছত আমি সোনকালে ঘৰত আহি গ'লোঁ আৰু পূজা চাই বাহিৰত কিবা এটা খাই। শুভ অষ্টমী বন্ধু বান্ধৱীসকল, এতিয়া আজি অষ্টমী পূজা হৈ আছে ওচৰতে। যিহেতু এইবাৰ বিয়াৰ পিছত প্ৰথমবাৰ পূজা, সেয়েহে মানে ৰাতিপুৱা পূজা ভাগত এবাৰ সেৱা কৰিবলৈ যাওঁ। নতুন ঠাইৰ নতুন পূজা, ভালো লাগিছে, লগতে মনটোত আগৰ স্মৃতিবোৰে আমনিও কৰিছে। মা দেউতা অবিহনে প্ৰথম পূজা, ঘৰৰ বা দাদা সকলোকে এৰি এইবাৰ প্ৰথমবাৰ পূজাত এনেকৈ যাব ওলাইছোঁ নতুন মানুহৰ লগত। এনেকৈয়ে জীৱনটো চলি যাব লাগিব। তেন্তে ব'লক আপোনালোকক মই দেখাই যাওঁ ইয়াৰে পূজা ভাগ। আজি অষ্টমী পূজাত এতিয়া মন্দিৰত যাওঁ। এইযোৰ সাজ পিন্ধিছোঁ, এইযোৰ মই নিজেই চিলাইছোঁ গোটেইখিনি। এতিয়া পূজাত যাব ওলাইছোঁ। কেনে লাগিছে আপোনালোকে জনাব। এইখন ৰঙীয়া তিনিআলিৰ দুৰ্গা মন্দিৰৰ পূজা। এইখন আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে হয়। ইয়াতে লগতে শিৱ মন্দিৰো আছে, তো আমি ইয়াতে আহিলোঁ এতিয়া। এইটো শিৱ মন্দিৰ। আমি শাওণৰ মাহতো ইয়াতে চাকি জ্বলাব আৰু সদায় ৰাতিপুৱা আহিছিলোঁ, কিন্তু বহুত ভিৰ হোৱা বাবে মই তেতিয়া একো ভিডিঅ' বনাব নোৱাৰিলোঁ। আমাৰ অষ্টমীৰ পূজা কৰা হ'ল, এতিয়া মন্দিৰতে আছোঁ। মই আৰু মাইনা আহিছোঁ। অষ্টমীৰ মনোভাৱ কেনে লাগিছে আজি 2 বছৰৰ মূৰত পূজা লাগিছে আৰু আজি অষ্টমীৰ দিনা, আৰু আছে 2 দিন। আপোনালোককো দেখাই আছোঁ। এতিয়া উৰুলি কম্পিটিশ্যন হ'ব ইয়াতে, চাই থাকোঁ। এয়া উৰুলি কম্পিটিশ্যন চলি আছে। ওচৰৰ মন্দিৰৰ পৰা আহি পালোঁ। এতিয়া আমি ডিমুত যাম, গাঁৱত। তাত সন্ধি পূজাৰ চাকি জ্বলাব আমাৰ ঘৰৰ ফালৰ পৰা। তো আপোনালোকক দেখাই থাকিম, চাই থাকিব আপোনালোকে। সন্ধি পূজা আৰম্ভ হোৱাৰ আগতে আমি গোটেইখিনি চাকি ঠিক ঠাক কৰি লৈছোঁ। শলিতা, তেল এইবিলাক আগলতি কলপাতত 108 গছি চাকি জ্বলোৱা হ'ব। আচলতে সন্ধি পূজা অষ্টমীৰ শেষৰ ফালে আৰু নৱমীৰ আৰম্ভণিতে সেই 58 মিনিট সময় সন্ধি পূজা কৰা হয়। কোৱা হয় যে এইটো এটা মনোবিশ্বাস, বা আগৰ দিনৰ মানুহে কৈছিল যে সন্ধি পূজা যিখিনি সময়ত কৰে সেই সময়খিনিত মা দুৰ্গাই অসুৰসমূহৰ লগত যুদ্ধ কৰি সেই সময়খিনিত মা দুৰ্গাই বিশ্ৰাম কৰে, আৰু সেই বিশ্ৰামৰ সময়ছোৱাত তেওঁ ভক্তসকলৰ মনোকামনাবিলাক শুনে আৰু সেই মনোবাঞ্ছা পূৰণ কৰে। সেয়েহে সকলোৱে এই সময়খিনিত চাকি জ্বলাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰে মাৰ আগত। আশা কৰোঁ মা দুৰ্গাই সকলোৰে মনৰ ভাৱবোৰ পূৰণ কৰক, সকলোকে ভালে কুশলে ৰাখক, পৃথিৱীৰ সকলো অপায় অমংগল দূৰ কৰক।
এয়া ডিম্পী, তাই গভীৰ চিন্তা কৰি আছে আজি পূজা চাব কেতিয়া যাম, কি কৰিম, কোনযোৰ সাজ পিন্ধিম। পিছত দেখা পালে মই ভিডিঅ' বনাই থকা। আমি সন্ধি পূজাৰ মণ্ডপতে আছোঁ। এইখন ৰঙীয়া গৰু বজাৰৰ পূজা মণ্ডপত এয়া প্ৰতিমা, আৰু এইখন ৰঙীয়া শিৱ মন্দিৰৰ, ইয়াতে দুৰ্গা পূজা উদযাপন কৰা হয়। বহুত ডাঙৰ মন্দিৰ, ইয়াত বহুত ঠাইও আছে, তো মন্দিৰৰ লগতে এইখন দুৰ্গা পূজা একেলগে কৰা হয়। শুভ নৱমী। আজি ৰাতিপুৱা মই আৰু ৰুই গৈ সেৱা কৰি আহিলোঁ নৱমী পূজাত। এতিয়া আমি গাঁৱত যাম। আমাৰ দেউতাই য'ত মানে পূজা কৰে দেৱালয়, শ্ৰীপুৰ দেৱালয়, এতিয়া আমি তাত যাব ওলাইছোঁ। তো আপোনালোককো দেখাই থাকিম শ্ৰীপুৰৰ পূজা কেনেকুৱা হয়, কি হয়। শিলৰ মূৰ্তি তাত কোনো মানে শিল্পকাৰী বনোৱা নহয়, এইটো এটা স্থাপিত মূৰ্তি আগৰে শিলৰ মূৰ্তি হয়। তো আপোনালোকক দেখাই যাম, চাই থাকিব। এয়া শ্ৰীপুৰ দেৱালয়, সেইটো মন্দিৰ, আৰু এইটো বাহিৰৰ এইবিলাক থিয়েটাৰ, খোলা পাটিত থিয়েটাৰ বা মিনি থিয়েটাৰ, সেইটো মন্দিৰ। মন্দিৰৰ ভিতৰৰ মূৰ্তিৰ ফটো বা ভিডিঅ' উঠোৱা নাই, সেইখিনি সময়ত বলি হৈ আছিল সেইবাবে। আৰু আমি পূজা কৰি উঠি তাৰপিছত মন্দিৰ দৰ্শন কৰিলোঁ, দেউতাক লগ পালোঁ। তাৰপিছত এতিয়া আমি ঘৰত গৈ আছোঁ। আজি বিজয় দশমী, আজি মা দুৰ্গাক বিদায় দিয়া হ'ব ধৰাৰ পৰা। তেওঁ আকৌ নতুন বছৰ এটাত অহা বছৰ আকৌ আহিব ইয়ালৈ। আজি দুৰ্গা মাক বিদায় দিয়াৰ সময়ত সঁচাকৈ যেন তেওঁৰ মুখখনত কিবা কান্দিছে বা চকু পানী ওলাব, সেনেকুৱা যেন লাগে সদায় প্ৰতি বছৰে। এইবাৰ দুৰ্গা মা নৌকাত গমন কৰিব। এয়া প্ৰচেছন কৰি আমাৰ ইয়াতে দুৰ্গা পূজাৰ মূৰ্তি লৈ যাই আছে। আশা কৰোঁ সকলো সুকলমে হৈ যাওক, মায়ে সকলোকে আশীৰ্বাদ কৰক। যদি ভিডিঅ'টি চাই ভাল লাগিল আপোনালোকৰ, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। জয় ভাৰত, জয় আই অসম। ধন্যবাদ।